वेलकम बैक टू माय यूट्यूब चैनल पंकज ब्लॉग्स। तो आमी आसिलो त्रिपुरात माने कि हल बर्तमान टाइमत चले আছে हेरिटेज फेस्टिवल 2025 ना। सो इहते माने कालचारल प्रोग्राम কৰি আছিল। इहते মোক কলা কি যাব কাৰণ লগ ধৰিল আৰু তো তেনেকৈ লগতে মানে মই আহি গলো। আহি কেনে আজি হল 25 নৱেম্বৰ। তো আজি মানে অলপমান ফুৰাব লৈ আহিছে এইফালে। তো মানে ত্ৰিপুৰাত ফেমাস জায়গা বুলি ক'লে মানে সবে চিনি পোৱা জায়গাটো হৈছে উজান্তা প্যালেস নেকি। উজান্তা প্যালেস। তো আমি উজান্তা প্যালেস তাই মানে ইয়াতে আছো। তো আপোনালোকক আজি ধুনীয়াকৈ দেখাম বুলি ভাবিছোঁ কি উজান্তা প্যালেসৰ মানে ভিউ হেক্ট কিবা যিকোনো বস্তুটো ভালকৈ ধুনীয়াকৈ দেখাম। তো আপোনালোকে ধুনীয়াকৈ চাব। তো বলক ফাৰ্ষ্ট বস্তু হৈছে এইবিলাক চাওক। এইবিলাক মূৰ্তিবোৰ চাগে বহুত পুৰণীয়া হয়। তো মানে যি কি নহওক এনে ধুনীয়া জেগাটো আৰু একদম মিনি তাজমহল টাইপ যোনটো মানে আপোনালোকক ক'লোৱে মাত্ৰ। আৰু এইফালে চাওক ভিউটো মানে একদম ভিউটো মানে একদম মানে বহুত ধুনীয়া আৰু বুজি পাইছে। চাওক এইফালে কিবা চেয়াৰ টেয়াৰ পাৰ্ট হৈছে হয়তো চাগে ইয়াতে কিবা মিটিং চিটিং আছে নেকি হয়তো গম নাপাওঁ। মানে বহুত মানুহ আছে বেগে স্কুলৰ ল'ৰা ছোৱালীবোৰো আছে তাতে ফটোশ্বুট কৰি আছে। আমি ফটোশ্বুট ধুনীয়াকৈ কৰিলোঁ। এইফালে এইটো চাওক এই এৰিয়াটো। এইফালে এইটোৱে তাজমহলটো মানে এই উজান্তা প্যালেস বুলি যোনটো কয় এইটো তাজমহল বুলি ভাবোঁ আৰু মানে মিনি তাজমহল টাইপ। তো বিউটিফুল জেগা আৰু মানুহ বহুত মানে আমাৰ টিমত একদম মানুহ মানে মোটামুটি 400+ কালচাৰেল প্ৰগ্ৰেমৰ কাৰণে আছে। তাৰে 2-এজন যেনে মোৰ দৰে এনে ফুৰিব অহাৰ কাৰণে। কিবা এটা জাহাজবোৰ আছে হয়তো আজি চলা নাই নেকি। চলিলে ভাল লাগিলে উঠিব পাৰিলে বঢ়িয়া লাগিলে মানে। আৰু এইফালে চাওক ডাঙৰকৈ মানে পুখুৰী টাইপ ইয়াতে এটা আছে। চ' বিউটিফুল মানে বিউটিফুল বুলি কম কিমান আৰু এইফালে চাওক ফালে মানে মানুহজনে বহুত আছে এইগিলা মান কৰবা। পিছফালে আছে মোৰ পিছফালে আছে অজন্তা প্যালেস যোনটো মানে জেগাটোৰ নাম চাগে অৰ্থাৎ এই মহলটোৰ নামটো নাজানো কি হ'লেও মানে ধুনীয়া জেগা এনেকৈ আৰু কি দেখাই থাকিম হ'লেও মানে দেখাইছোঁ আৰু জাষ্ট খুবচুৰত জেগাটো আছে সেইটোৱে দেখাইছোঁ ধুনীয়াকৈ চাওক। এতিয়াতো মানে বাহিৰৰ ভিউটো দেখালোৱে। চ' ইয়াত এইবাৰ মানে ভিতৰত যাওঁ। ভিতৰত যাই কেনে মানে কি হয় চাওঁ মানে আপোনালোকক চাওক আৰু দেখাই আছোঁ। তো এইফালে মানে গাইজ কি হ'ল ভিতৰত গ'লোঁ। ভিতৰত মানে ভিডিঅ' ফটো মানে মোবাইলৰ এলাওৱে নাই। তো দুটামান চিনেমেটিক ভিডিঅ' দি আছোঁ আপোনালোকে ধুনীয়াকৈ চাওক আৰু এনজয় কৰক।